নমস্কাৰ, এই মুহূৰ্তত আহি পৰিছে ৰাজ্যখনৰ বাবে কেইবাটাও গুৰুত্বপূৰ্ণ খবৰ আৰু এনে ধৰণৰ খবৰসমূহ নিতৌ চাবৰ কাৰণে চেনেলটো ছাবস্ক্ৰাইব কৰি ভিডিঅ'টোত এটা লাইক কৰি দিব। এই মুহূৰ্তত জনাইছো এটা ব্ৰেকিং নিউজ। CBIয়ে গ্ৰহণ কৰিছে SI জোনমণি ৰাভাৰ দুৰ্ঘটনাৰ তদন্তৰ দায়িত্ব। আজি আনুষ্ঠানিকভাৱে CBIয়ে গ্ৰহণ কৰিছে জোনমণি ৰাভাৰ দুৰ্ঘটনাৰ তদন্তৰ দায়িত্ব। এদিনতে অসমলৈ আহিব CBIৰ দল। কিছু সময় পূৰ্বে মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মা টুইটযোগে এই কথা ঘোষণা কৰিছে। CBIয়ে SI জোনমণি ৰাভাৰ দুৰ্ঘটনাৰ তদন্তৰ দায়িত্ব গ্ৰহণ কৰিছে আৰু CBIয়ে এতিয়া তদন্ত কৰিব কোন দোষী, কেনেকৈ মৃত্যু হৈছে SI জোনমণি ৰাভাৰ। পৰৱৰ্তী খবৰটো হৈছে উৎকোচ লৈ এইবাৰ নাজিৰাত হাত দাঙিলে লাট মণ্ডলে। ৫,০০০ টকা ঘোষ লৈ অপৰাধ অনুসন্ধান শাখাৰ জালত পৰিছে দিগন্ত বৰুৱা। এই মুহূৰ্তত স্ক্ৰীণত দেখুৱাইছো, এইগৰাকী হৈছে চৰকাৰী বিষয়া, চৰকাৰী লাট মণ্ডল দিগন্ত বৰুৱা। আৰু দিগন্ত বৰুৱাই ৫,০০০ টকাৰ ঘোষ লৈ অপৰাধ অনুসন্ধান শাখাৰ জালত পৰিছে। আন এটা খবৰ হৈছে মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাক গ্ৰেপ্তাৰৰ দাবী। সাংবিধানিক সংগঠনৰ লগত সাংবিধানিক পদত বহি থকা লোকে সুসম্পৰ্ক ৰক্ষাৰ কাৰণে মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাক গ্ৰেপ্তাৰ হোৱাটো বিচাৰিছে। ভূপেন বৰাই এই প্ৰতিক্ৰিয়া ব্যক্ত কৰিছে আৰু কৈছে যে অসাংবিধানিক সংগঠনৰ লগত সাংবিধানিক পদত বহি থকা লোকে সুসম্পৰ্ক ৰক্ষাৰ কাৰণে মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাক গ্ৰেপ্তাৰ কৰিব লাগে বুলি দাবী জনাইছে। আন এটা খবৰ হৈছে ইটা ভাটা নিৰ্মাণৰ বাবে মাটিৰ NOC উলিয়াবলৈ দাবী কৰিছিল ৫ লাখ টকা। অগ্ৰিম ধন হিচাপে ২০,০০০ টকা লৈছিল জালালুদ্দিনে। দুৰ্নীতি নিবাৰক শাখাৰ জালত পৰিছে আন এজন আজি চৰকাৰী কৰ্মচাৰী। মৰিগাঁৱৰ ভোৰাগাঁও ৰাজচক্ৰৰ কাৰ্যালয়ৰ লাট মণ্ডল এইগৰাকী জালালুদ্দিন। এইবাৰ কপাল বেয়া আছিল, ঘোষ লৈ হাতেলোতে ধৰা পৰিল জালালুদ্দিন শেখ। ২০,০০০ টকাৰ ঘোষ লৈছিল লাট মণ্ডল জালালুদ্দিনে। ইটা ভাটা নিৰ্মাণৰ বাবে মাটিৰ NOC উলিয়াবলৈ দাবী কৰিছিল ৫ লাখ টকা আৰু অগ্ৰিম ধন হিচাপে ২০,০০০ টকা ল'বলৈ যোৱাৰ সময়তে দুৰ্নীতি নিবাৰক শাখাৰ জালত পৰিছে এইগৰাকী চৰকাৰী কৰ্মচাৰী জালালুদ্দিন। পৰৱৰ্তী খবৰটো হৈছে পৰকীয়া প্ৰেম বুলি পত্নীৰ চৰিত্ৰত দাগ লগোৱা আৰু হত্যাকাণ্ডটো বিপদে পৰিচালিত কৰিব খোজাৰ অভিযোগ তুলি এইবাৰ স্বামীৰ FIR। CIDৰ IGP দেৱৰাজ উপাধ্যায়ৰ বিৰুদ্ধে এজাহাৰ দাখিল কৰিছে জোনালী নাথৰ পৰিয়ালে। এক ডাঙৰ খবৰ আপোনালোকক জনাই আছো। পৰকীয়া প্ৰেমৰ কথা সংবাদ মাধ্যমত উল্লেখ কৰিছিল। জোনালী নাথে পৰকীয়া প্ৰেমৰ লগত জড়িত থকাৰ পাছতেই মৃত্যু হোৱাৰ কথা উল্লেখ কৰিছিল CIDৰ IGPয়ে। আৰু এইবাৰ CIDৰ IGP দেৱৰাজ উপাধ্যায়ৰ বিৰুদ্ধে এজাহাৰ দাখিল কৰিছে জোনালী নাথৰ পৰিয়ালে। পৰৱৰ্তী খবৰটো হৈছে EDয়ে ধন ৰপ্তানি গোচৰত গ্ৰেপ্তাৰ কৰিছে তামিলনাডুৰ মন্ত্ৰী চেন্থিল বালাজীক। এক ডাঙৰ খবৰ জনাই আছো, এইবাৰ মন্ত্ৰীক গ্ৰেপ্তাৰ কৰা হৈছে। তামিলনাডুৰ এজন মন্ত্ৰীক গ্ৰেপ্তাৰ কৰিছে EDয়ে ধন ৰপ্তানিৰ গোচৰত গ্ৰেপ্তাৰ কৰিছে তামিলনাডুৰ মন্ত্ৰী চেন্থিল বালাজীক।